আছোঁ বৰ্তমান যিহেতু ৰাহুল গান্ধী তাৰমানে আহি আছে তাকে আমি চাবলৈ আহিলোঁ আৰু আজি ডিউটি আছিলে ডিউটি অলপ সোনকালে ছুটি হ'ল আৰু আহি আছে বৰ্তমান ৰাহুল গান্ধীক চাবলৈ আৰু বলক দেৰি নকৰোঁ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ আৰু বলক তাত গৈ পেলাই আপোনালোকক দেখাইছোঁ আৰু কিমান জনতা আহিব কি আহিব এতিয়াতো এতিয়া বহুত টাইম আছে বেলিটো বহুত আগতে আছে এতিয়া কৰিব হোৱা নাই আৰু আমি দুজনে আহি আছোঁ বৰ্তমান আৰু এই পাই গ'লোঁ বাৰু ৰেল গেটৰ ওচৰত আৰু ৰেল গেটৰ পৰা অকণমান টাইম লাগিব আৰু যিহেতু আৰু তাত মানুহ বহুত ভিৰ হ'ব আজি ৰাতিপুৱা আমি দুজনে আহি আছোঁ আৰু তাত গৈ পিনি এইবিলাক লগৰবিলাক লগ পাই যাম মজা এয়া হ'ল আমাৰ উৰিষ্যা হয় মামু আৰু মই দুজনে আহি আছোঁ আমি গোটেইখিনি ইয়াত যেতিয়া আছোঁ গোটেইখিনি যেতিয়াৰ পৰা আমি একেলগত আছোঁ তেতিয়াৰ পৰা আমি গোটেইখিনি ভাই হিচাপতে আমি ইয়াত তেনেকৈ থাকোঁ আৰু ৱেষ্ট বেংগলৰ আছে চব জেগাৰে আছে মানুহ সেইটো আমি গোটেইখিনি ভাই হিচাপতে থাকোঁ আৰু বহুত দিন হ'ল ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ হয় তেতিয়া পৰা মোৰ বেমাৰো হৈছিলে সেইকাৰণে যেতিয়া কইনাকুমাৰী গ'লোঁ কইনাকুমাৰী পৰা ঘূৰি অহাৰ পিছত বেমাৰ পৰিলোঁ তাৰপিছত এতিয়া অলপ ভাল পাইছোঁ বাৰু জ্বৰ কাৰণ পানী লগা হৈছিলে তাকে আগত ভিডিঅ'টো কৈছিলোঁ মই অলপ ভাল নাই গাটো সেইটো পৰা আৰু ভিডিঅ' বনাইছিলোঁ আজি মই ধেমালি হ'ল ভিডিঅ' দিয়া নাছিলোঁ আৰু তেনেকৈ ওলাবলৈও সময় নাই আমাৰ ডেইলি ব্লগ মানে তাৰমানে ডেইলি ব্লগ দিব নোৱাৰোঁ মানে ডেইলি ব্লগ দিবলৈ হ'লে মই বহুত তাৰমানে ডিউটি ছুটি কৰিব লাগিব আৰু সেইপিনৰ মেনেজাৰ কিবা ক'ব পাৰে সেইটো পৰা আমি ডিউটি ছুটি নহওঁ আৰু যেতিয়া আমি আজৰি টাইম পাওঁ তেতিয়া আমি তাৰমানে ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ যিমান সোনকালে পাওঁ সিমান সোনকালে আপোনালোকৰ মাজত চাওক বাছ কিমান লাইন লাগি আছে হয় চব আহিছে হয় ৰাহুল গান্ধীক চাবৰ কাৰণে বহুত দূৰণিৰ পৰা আহিছে হয় আৰু যদি ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো সোনকালে দবাই দিব তেতিয়া আপোনালোকৰ ওচৰত নটিফিকেশ্যন সোনকালে পাই যাব আৰু মোৰ ভিডিঅ' চাবলৈ সোনকালে পাব আপোনালোকে চাই থাকক আৰু আমি গাৰ্ডেন পাই গ'লোঁ সেই গাৰ্ডেনবিলাক সৰু ল'ৰাবিলাকে খেলি আছে আৰু এইপিনে বহিবলৈ মেলিবলৈ সুবিধা আছে চাওক কিমান ধুনীয়া সৰু ল'ৰাবিলাক খেলি আছে আৰু দুই চাৰিটামান এনেকুৱা খেলা বস্তু আছে সৰু ল'ৰাবিলাকৰ তাৰ পৰা আমি ভাবিছোঁ আমি অলপ আগত যাওঁ আগত গৈ কিনে অলপ বহিম মেলিম অলপ ঘূৰিম চাম জেগা বহুত দিন হ'ল অহা নাছিলোঁ আৰু আজি আহিছোঁ আৰু চাওক মোৰ এই পিছ চাইডে চাওক এইটো চাওক ফুলগছটো কিমান ধুনীয়াকৈ দুইটা লাইন আছে চাওক বহুত ধুনীয়াকৈ বনাইছে আৰু দেখাই আছোঁ মই আপোনালোকক কেমেৰাটো বেক কৰি কিনে আৰু আপোনালোকেও চাওক কেনেকুৱা আছে জেগাবিলাক আৰু চাওক এইটো হয় এইপিনে আহিছোঁ আমি সেই আগফালে আছে মহাত্মা গান্ধীৰ মূৰ্তি আপোনালোকে দেখি পাইছে পিছ চাইডৰ পৰা মই দেখাই আছোঁ আৰু আগফালৰ পৰা গৈ দেখাবলৈ আপোনাক চেষ্টা কৰিম আৰু এইটোৱে চাওক মহাত্মা গান্ধীৰ মূৰ্তি হয় কিমান ধুনীয়াকৈ পানীৰ মাজত সজাই থৈছে চাওক তলত পানী আছে ওপৰত কিমান ধুনীয়া সজাই থৈছে ইয়াৰ পৰা আমি সোনকালে ওলাই যাওঁ আৰু দেৰি নকৰোঁ ইয়াতে ধৰক ইমান টাইম গৈ থাকিলে নহ'ব আৰু ধৰক সেইপিনে অকণমান চোৱাৰ কথা আছে চাই মেলি আমি সোনকালে ইয়াৰ পৰা ওলাই যাম ഭാരത് ജോഡോ യാത്രയുടെ ഇന്നത്തെ പര്യടനം പൂർത്തിയാക്കി തൃശൂർ തേക്കിങ്കാട് മൈതാനിൽ ഒരുക്കിയിരിക്കുന്ന സമ്മേളന സ്ഥലത്തേക്ക് എത്തിച്ചേർന്നിരിക്കുന്നു അദ്ദേഹത്തോടൊപ്പം This point